আজি ৰাতিপুৱা 5টাতে উঠি পেলাই বেংগলোৰত নাও চলাবলৈ আহিছিলো। মানে সৰল ভাষাত ক'ব গ'লে পুখুৰীত নাও চলাবলৈ আহিছো। সেইকাৰণে আজি ইয়াত কি কৰিলো আহক কৈ আছো। নমস্কাৰ সকলোকে, মই হলো অসমৰ ৰিকি ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ব্লগ। আজি মোৰ লাইফত ফৰ দ্য ফাৰ্ষ্ট টাইম কায়াকিং কৰিবলৈ আহিছো। ৰিলছত বহুত দেখি আছিলো এই জেগাটোৰ কথা আৰু ফাইনেলি আজি ইয়াত পাই গলো আৰু। কায়াকিংটোতো প্ৰথমবাৰ কাৰণে কৰি আছো লাইফত, সেইকাৰণে ট্ৰেইনিং লোৱাটোতো জৰুৰী আৰু সেইকাৰণে মাষ্টৰ দাদাই যেনেকে শিকাই গৈ আছিলে তেনেকে ফ'ল' কৰি গৈ আছিলো আৰু। জানেনে মই ৰাতিপুৱা 5টা বজাতে আহিছো। এই বস্তুটো মোৰ লাইফত ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে। আৰু এই ৰাতিপুৱা কিন্তু মানুহ কিন্তু যথেষ্ট আছিলে। চবৰে একেই কথা, ৰিল চাই আহিছে বোলে। সেইকাৰণে ভাবো আমাৰ কণ্টেন্ট ক্ৰিয়েটাৰ্ছবোৰৰ কিন্তু ডিমাণ্ড আছে কিন্তু দেই। প্ৰথমবাৰ বহুতে সঁচাকে কৈছো ৰাইজ, যিহে ফাটিছে নহয়। ট্ৰেইনিং লোৱাৰ পিছতো একো হাৱাই পোৱা নাই, আগলৈ কেনেকে যায় পিছলৈ কেনেকে যায়। মানে মাথাত এটাই কথা চলি আছিলে কি ডুবি নগলেই হ'ল খালি। ৰাইজ ক'ত আহি গলো মাই গড, কি লোকেশ্যন, কি মজা লাগিছে। সঁচাকে কৈছো ৰাইজ, এই ৰাতিপুৱা 5টা বজাতে উঠি 1.5 ঘণ্টা ট্ৰেভেল কৰি পেলাই ৱৰ্থ কিন্তু আছে দেই। আৰু টিকেটৰ দামো বেছি নহয়, অকল 350 টকা। কায়াকিঙৰ মজা ফিল্ডৰ লগতে এটা ভয়ো সোমাই আছিলে, কাৰণ মোৰ লগত মোৰ আইফোনটো আৰু মোৰ মাইকটো আছিলে। আৰু যদি ঘপছে পৰি যায় ভিডিঅ' বনোৱা চেছ আৰু। মোৰ ভয়টো আৰু বেছি হৈ গ'ল যেতিয়া এই কায়াকিং কৰা ষ্টাফবোৰে মোক ক'লে কি এইটো লেকতে মানুহৰ 200 নে 300টা আইফোন ৰেকৰ্ড কৰি ডুবিছে। সেইটো শুনিতো মোৰ আৰু বেছি ফাটি গ'ল, কাৰণ এই সম্পত্তিটো মোৰ যদি হেৰাই যায় তেতিয়াহ'লে মই বৰবাদ। কায়াকিং কৰি নাজানো ক'ৰ পৰা এই জংঘলত সোমাই আহিলো। ये किधर घुस गया अपन? अरे जंगल में घुस गया भाई। নাও চলাই গোটেই গছে বনে আবদ্ধ হৈ গৈছিল ৰাইজ। মাজে সময়তো মোৰ ডিস্কভাৰী চেনেলৰ মেন ভাৰ্চেছ ৱাইল্ড খনলে মনত পৰি গৈছিলে। ইয়াত আহিলে মানে আপুনি ফুল নেচাৰৰ ফিলিংছটো পাব। আপোনালোকক লোকেশ্যনটো কোৱাই নাই নহয়। বেংগলোৰ হোৱাইট ফিল্ডৰ পৰা মাত্ৰ 30 মিনিট লাগে ইয়ালৈ। আপোনালোকে একো কৰিব নালাগে, মেপত খালি আৰামছে বেংগলোৰ কায়াক ক্লাব বুলি লিখি দিব আৰু তাত আপোনালোকক লোকেশ্যনটো দেখাই দিব। এতিয়া কায়াকিং কৰি মেলি ৰেডি। এক্সপিৰিয়েঞ্চটো কিন্তু বহুত ধুনীয়া আছিলে। আৰু যিহেতু ৰাতিপুৱা 5টাতে আহা, একো খাই মেলি অহা নাই, সেইকাৰণে বহুত বেছি ভোক লাগিছিলে ৰাইজ। সেইকাৰণে মই 1 প্লেট মেগী আৰু 1 প্লেট এগ ভুৰ্জি মাৰি ললো আৰু। সেইকাৰণে আপোনালোকেও যদি বেংগলোৰত আছে আৰু ইয়ালৈ আহিবলৈ বিচাৰিছে তেতিয়াহ'লে মোৰ ফালৰ পৰা 100% ৰেকমেণ্ডেশ্যন থাকিব ইয়ালৈ আহিবলৈ। দিয়ক পিছে আজিৰ ব্লগটো ইমানে আছিলে। যদি ভাল পালে লাইক আৰু ফ'ল' এটা কৰি ল'ব। চ' লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।